সিদিনা আমি গৈছিলোঁ কামপুৰ চাংচুকীত অনুষ্ঠিত হোৱা ম'হ যুঁজ চাবলৈ। মোৰ লগত গৈছিল মোৰ বন্ধু বিকাশ আৰু পুমইনা। ঠাণ্ডাত কঁপি কঁপি তাৰ পুৱা মানে খেল ষ্টাৰ্ট হ'লেই নহয়। ম'হৰ যুঁজখন চাবলৈ মই আকৌ কোনফালেদি ডিঙি উলিয়াই চাব পাৰি তাৰেই পৰিকল্পনা। মানুহৰ যিহে সমাগম, ম'হ যুঁজখন চাম যে এতিয়া সেইকাৰণে হাত চাত কুচাই লৈ কথা কৈ থাকোঁতে ম'হ যুঁজ আৰম্ভ হ'লেই নহয়। এটা ম'হে আকৌ ইটো ম'হক পেলাই দিলে। কোনটো ম'হ বা জয়ী হ'ব এতিয়া তাৰে অপেক্ষাত মেটচখন চাই ম'হ দুইটা কিন্তু তামাম যুঁজছে দেই। অত সময় লাগি আছে। মই কোৱা কথাখিনি আকৌ শুনি এটা ম'হে গমেই পাই গ'ল নহয়। সি আকৌ ভয়তে পলাই দিলে। মেটচখনৰো অন্ত পৰিল। আৰু এখন খেল চোৱালৈকে 360 ডিগ্ৰী শ্বট এটা চাই লওকচোন। চৌপাশৰ পৰিৱেশটোনো কেনেকুৱা। আৰু এখন যুঁজ চাম বুলি ৰখি ৰখি ভাগৰি পৰিছো। নাচি নাচি অহা গেংটোক দেখি মই অবাক হৈ গ'লো। লগৰটোক সুধিলো বোলো এইটো কি? লগৰটোৱে কৈছে যুঁজ নোহোৱাকৈ মনোৰঞ্জন দিবলৈ হেনো এই পাৰ্টিটো ৰখা হৈছে। চেলফি মোডটো অন কৰি ঘৰলৈ উভতিবলৈ লওঁতে দিলেহিয়ে নহয় ম'হ এটাই খোঁচা মাৰি। মোক নহয় মোৰ ওচৰত থকা মানুহখিনি ম'হটোৰ দম দেখি আকৌ কাষতে থকা মানুহজন আকৌ 40 ফুট দূৰত পৰি উভতি আহি আকৌ ইয়াত আকৌ চকৰি খেল চলি আছে। তাকে চাওঁচোন কি বা। আপোনালোকে যদি চাইছে ভিডিঅ'টো লাইক এটা কৰিবলৈ একদমেই নাপাহৰিব।